ফ্ৰেণ্ডছ আজি মানে কালি ৰাতি আধাতে ভিডিঅ'টো থৈ দিলোঁ এণ্ড কৰি থৈ দিলোঁ মানে এতিয়া আকৌ আজি নেক্সট ডে ভিডিঅ' বনাই আছোঁ আৰু ৰাতিপুৱা শুই উঠিহি এয়া দেখিছেনে মুখ হাত ধুই এতিয়া ভাবিলোঁ চাহ একাপ লাল চাহ একাপ খাই লওঁ আৰু চাহ মই অলৰেডি বনাই আছিলোঁ এই পিঠাটো বগা পিঠা আৰু তেল পিঠা চাহৰ লগত আমাৰ প্ৰায়লি এসপ্তাহ আমাৰ মেণ্ডেটৰী হ'ব ৰাতিপুৱা গধূলি প্ৰায় এই পিঠা চাহৰ লগত পিঠা তেল পিঠা আৰু বগা পিঠাই চলিব ইফালে মই ৰাতিপুৱা শুই উঠি চাহ কাপ খোৱা নাই কাৰণে চাহ দুকাপ বাকী ল'লোঁ দাদাও খোৱা নাই আচলতে তালৈ বুলি চাহ কাপ ল'লোঁ আৰু মোলৈ বুলিও ল'লোঁ লৈ পেলাই মই দোকান ঘৰলৈ গ'লোঁ দোকান ঘৰত তাকো চাহ কাপ দিলোঁ আৰু ময়ো খালোঁ মানে ময়ো অলপমান খোৱা এতিয়া হৈছে আবেলি সময় আমাৰ কাতি বিহুৰ দিনাখনে সন্ধিয়া সময়ত নিজৰ গোসাঁই ঘৰত প্ৰসাদ দিয়া হয় প্ৰসাদৰ কাৰণে মায়ে ক'লে কলপাত দুখনৰ কাৰণে মই কাঁচিখন পাছফালৰ পৰা আনি ডাঙৰ লগাই দুখন কলপাত কাটিলোঁ কলপাতখন কাটি মায়ে ক'লে সৰু সৰুকৈ চিৰা কৰিবি মানে এখন কৰিবি মই পটাপট সৰু সৰুকৈ কাটি মেলি মায়ে ক'লে আকৌ এইফালে আজি আকৌ যাব লাগিব বোলে পথাৰত চাকি জ্বলাবৰ কাৰণে মায়ে ক'লে এইখিনি বস্তু ল'ব লাগিব তেল ধূপ চাকি আৰু চলাই এইকেইটা বোকা গছকি হ'লেও আপোনালোকক ভিডিঅ'টো দেখাবলৈ আহিছোঁ দেই এইফালে লাঠিডালত আকৌ কলগছৰ টুকুৰা এটা লগাই ধূপ চুপ লৈ আজি পথাৰলৈ আহিলোঁ মায়ে মই নহয় দেই বায়ে মই আহিলোঁ আৰু লগতে আজি আপোনালোকক চিনেমেটিক শ্বৰ্ট কেইটামানো দেখালোঁ আজি পথাৰখন কিমান যে সৌন্দৰ্য লাগিছে এইফালে মই বাঁহৰ লাঠিডাল গুজি পেলাই ওপৰতে কলগছৰ মূৰাটো সোমোৱাই পেলাই চাকি গছি আৰু তেল আৰু লগতে খলিডাল ঠিক কৰি বাইক দি দিলোঁ চাকি গছ জ্বলাবলৈ চাকি গছ জ্বলাই পেলাই ধূপো জ্বলাই পেলাই ইটো আলি মূৰৰ পৰা সিটো আলি মূৰলৈকৈ ঘূৰাই পেলাই আমি ফটো দুকপিমান মাৰিলোঁ ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই আকৌ দাদা এইফালে নাৰিকল কাটি আছে প্ৰসাদৰ কাৰণে আৰু মই আপোনালোকক অকণমান ভিডিঅ' কৰি দেখালোঁ এইফালে দাদাৰ প্ৰসাদবোৰ অলপ সময়ৰ পিছতে সকলো কৰি মেলি চবকে এখন কলপাতত প্ৰসাদবোৰ বিলাই দিয়া হৈছে আজি এতিয়া আমি চাকি জ্বলাই আহিলোঁ ইমানেই আজিলৈ আমি বায়ে মই চাকি জ্বলাই আহিলোঁ আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো অকণমান হ'লেও যদি চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব এয়া চাওক আপোনালোকৰ কাৰণে মই এয়া বোকাত পানী খচি আধাতে তিতিয়ে গ'লোঁ আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো বনাইছোঁ আপোনালোকে অকণমান যদি চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব দিছে আপোনালোকৰ কাৰণে কিমান বোকা গছকি আহিছোঁ মানে এইটো অলপ শ্বেয়াৰ কৰিব আপোনালোকে দেই বহুত কষ্টত আহিছোঁ এয়া বাই দাঙিছে মই পেণ্ট তিতিছে অৱস্থা নাই চাওক মিছা কোৱা নাই বলক এতিয়া ভয় চবাই দেখিছে নাই আপোনালোকৰ কাৰণে ভৰি ধুই আছোঁ